হাই ফ্ৰেণ্ড, আপোনালোকক আমাৰ ভিডিঅ'লৈ স্বাগতম। তো আজি হৈছে বিহু, আজি ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। তো এতিয়া আহক আমি ৰঙালী বিহু উপলক্ষে অলপ ভিডিঅ'টো চাওঁ আৰু উপভোগ কৰোঁ, এনজয় কৰোঁ। তো বলক বলক। ৰ'ব বন্ধুসকল, ভয় নাখাব, এয়া হৈছে সঁচা ঘটনা। সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আপোনাৰ ভিডিঅ' চাওঁ, যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। তো আজি হৈছে গৰু বিহু, আৰু গৰু বিহু কেনেকৈ পালন কৰে সকলো দেখাই আছোঁ, আৰু সকলো চব চাই থাকিব পাৰিব মোৰ ব্লগৰ জৰিয়তে। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কালি মানুহ বিহু আৰু আজি গৰু বিহু, আৰু কেনেকৈ পালন কৰে সকলো দেখাই আছোঁ। এতিয়া গৰু গা ধুব যাওঁ। আমাৰ গৰু নাই গাইছ, যাৰ গৰু নাই সিহঁতকৈ সৰু, আমাৰ গৰু চৰু একো নাই গাইছ। কিন্তু কুকুৰ এটা আছে, কুকুৰটো গা ধুৱাম, কুকুৰটো দেখা আছে বাৰু ভিডিঅ'ত। তো এতিয়া আমাৰ ফুলবোৰ ফুলি গৈছে, কি থকা ফুল ফুলি গৈছে। এতিয়া কুকুৰটো দেখাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া এইটো হৈছে আমাৰ চিকু, আৰু ইয়াক গা চা ধুম। এই বন্ধুসকল, এতিয়া আমি আহিছোঁ বস্তিত, মানে এইফালে পুৰা বস্তি, ভয়ানক বস্তি, আৰু ইয়াতে বাঘো আছিল আগতে। তো এতিয়া আমি যাই আছোঁ দীঘলতি পাত আনিবলৈ। দীঘলতি পাত নাই, তো আমি তৰা পাত আনিম, সেইকাৰণে সকলো দেখা আছোঁ। আৰু বিহুত সকলোকে শুভেচ্ছা জনালোঁ। হেপী ৰঙালী বিহু, আৰু গৰু বিহু। আমি বস্তিত যাই আছোঁ, পুৰা ভয়ানক বস্তি দেখিছে। ইয়াতে আগতে বাঘো আছিল, আৰু এতিয়া আমি যাই আছোঁ তৰা পাত আনিবলৈ। মানে তৰা পাত, দীঘলতীয়া পাত আৰু হালধি, এইবোৰেৰে গৰু গা ধুৱায় আৰু মানুহৰ গা ধুৱায়। আৰু এইফালে আমাৰ বন্ধুসকলে তৰা পাত কাটি আছে, এই দীঘলতি পাত কাটি আছে, আকৌ তৰা পাত কাটি আছে। তৰা পাত আমি নাজানো, আমাৰ গৰু চৰু নাই ভাই। কিন্তু আমাৰ বন্ধুসকলে গৰুৰ গা ধুৱাবলৈ তৰা পাত কাটি আছে ভাগে। আৰু এইফালে সকলো মানে চব মানুহ কি চাবি, সাপ থাকব পালো। তৰা পাত কাটি আছে, আৰু এতিয়া সকলো দেখা আছোঁ। এতিয়া গৰু গা চা ধুৱাম, চবন দাঁতৰ গৰু ধুৱাম, আমাৰ গৰু চৰু নাই। আৰু আনিলোঁ আমি, এতিয়া গৰু গা ধুৱাম, আৰু সকলো দেখা আছোঁ। আৰু সেইচাইডে আমাৰ মহিলাসকলে হালধি বটি আছে। আমাৰ গৰু চৰু নাই, গৰুবিলাক ধুওঁ নাথানে। আমাৰ আছোঁ নিজেই খাব নবদৰে, ভোজ খাব এনেকৈ খাব নবলে তাই। এনেকৈ আমাৰ অসমীয়া জাতিটো গৰু চৰু গৰু বিহুনে গৰু ধুৱে, আৰু কালি মানুহ বিহু, আৰু কালি মানুহ ধুৱে, আজি গৰু ধুম। তো এইচাইডে আমি গৰু ধুৱাব আহিছোঁ ফাইনেলি। মানে আমাৰ গৰু নাই একশ গাইছ, মানে যাৰ না গৰু সি চবকৈ সৰু। এতিয়া আমি দুখীয়া ঘৰ মানুহ, এতিয়া গৰু চৰু আছে, চব আছে। আৰু গৰু চব ধোৱা হ'লাকে দিনা গৰু দিলে পাৰত। তো এতিয়া লাষ্ট গৰু এইটোৱে, মই এইটো পালোঁ কিবাকে। তো চাওক, এনেকৈ সকলোৱে গৰু এনেকৈ ধুৱে, আৰু মোৰ দাদাহঁতে গৰু ধুৱাইছে। আৰু গৰুটো গাইছ পানীত নামিব নোখোজে, ঠাণ্ডা না বহুত, মানুহে গা নুধুৱে 10-15 দিন, আৰু গৰুনো কি ধুব। আৰু এই চাইড দ আছে, নাযাওঁ পৰি যাম। তো এই চাইডে এনেকৈ গৰু ফাইনেলি নদীত নামিলোঁ। নদীত মোবাইলটো পৰি যায় বুলি বহুত ভয় লাগে, বহুত ৰিক্স গাইছ, বহুত এতিয়া আমি গাটো ধুওঁ। এতিয়া গৰু চৰু গা ধুৱালোঁ, এতিয়া কুকুৰটো গা ধুৱাম, আমাৰ চিকুক গা ধুৱাম এতিয়া। আৰু এই চাইডে আমি মাহ হালধি আৰু এভাগে বহুত কিবা কিবি, মানে এইটো আম, আৰু এইটো মাহ হালধি, আৰু এইটো হালধি আমি বটিছোঁ। মানুহক ঘুৰিম, কুকুৰকো ঘুৱাম, এনেকৈ বিহু উদযাপন কৰে। ফাইনেলি এতিয়া আমি মাহ হালধি আৰু হালধি সকলো গাত ঘঁহি ল'ম, আৰু সকলো দেখা আছোঁ। এইবিলাক হালধি আৰু এনেকৈ গাত ঘঁহি আমাৰ পৰম্পৰাবোৰ ৰক্ষা কৰে। আৰু এইবোৰ মাহ মূৰত লগায়, আৰু মূৰত লগাই আমাৰ পৰম্পৰা ৰক্ষা কৰে। আৰু এই হালধিবোৰ হাতত ঘঁহে। আমি এতিয়া হাতত ঘঁহি আমাৰ পৰম্পৰা, অসম জাতিৰ পৰম্পৰা ৰক্ষা কৰি আছোঁ, আৰু এইটো প্ৰত্যেক বছৰে হয়। মালিক মোক তাড়াতাড়ি গা ধুৱাওক, মোৰ ভোক লাগছি। আমি এতিয়া দিনত গা চা ধুই আহিলোঁ। এতিয়া
ভাটিবেলা হ'লে এতিয়া আৰু চৰক পূজাত যাই আছোঁ। চৰক পূজা পালন কেনেকৈ কৰি সকলো দেখাই আছোঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। হেপী ৰঙালী বিহু আৰু আজি গৰু বিহু, কালি মানুহ বিহু আৰু বিহু 7টা সকলো দেখুৱাম। সকলো চাব, ভিডিঅ'টো ডিছলাইক কৰি ছাবস্ক্ৰাইব কৰিব। যাই আছোঁ আমি চৰক পূজালৈ, চাই থাকক। সেই গাইছ এতিয়া আকলা চৰক পূজাত যাই আছোঁ। মানে আমাৰ লগৰ দুটা বহুত চোকা দিলে মোক, মানে লগৰ দুটা অকলে গ'ল, এতিয়া মই অকলে যাব লগা হৈছে। চাইকেল চলাই দেখিছে, এতিয়া কি ক'ব উপায় নাই গাইছ, আমাৰ গাড়ী চাড়ী নাই আকৌ। তো দেখাই আছোঁ চৰক পূজা কেনেকৈ পালন কৰে, মই ইমান নাজানো। তো বাঙালীসকলে পালন কৰে, দেখাই আছোঁ। এতিয়া মই আহি পালোঁ। এতিয়া আমি এতিয়া ভিতৰলৈ যাম আৰু ভিতৰত দেখাম কি হৈছোঁ। তো এইখন লৈ অনা চাইকেল লৈ আহিছোঁ আৰু ভিতৰলৈ যাই দেখা আছোঁ কি হৈছে, কেনেকুৱা কৰিছে দেখা আছোঁ। এতিয়া আহি পেলাই ভিতৰলৈ সোমাই যায়, বহু মানুহ হৈছে, সকলো দেখা আছোঁ। তো এইটো হৈছে মন্দিৰ আৰু ইয়াতে মানে বেজি পিন্ধাই আৰু পিন্ধাই পেলাই ইয়াতে মানে নাচায় আৰু মই ইমান নাজানো বাৰু, চাই আছোঁ, চাই পেলাই সকলো দেখা আছোঁ। তো ফাইনেলি চৰক পূজাত আহি পালোঁ আৰু এই দেখিছে কিমান মানুহ, কিমান মানুহ হৈছে, কিমান মানুহ হৈছে, 1000 মানুহ হৈছে, 1000 বেছি হৈছে। বহুত দূৰৰ পৰা মানুহ আহে। আমি এতিয়া আহিছোঁ চৰক পূজালৈ আৰু এই চাইডে মেলাবোৰ হৈছে। প্ৰথমবাৰ আহিছোঁ এই চাইডে মেলা। এই চাইডে মিঠাই, সকলো বিভিন্ন ধৰণৰ মেলা বহিছে। ইয়াত বহুত ডাঙৰকৈ কৰে লাহৰ পৰা। দেখিছে কিমান মানুহ হৈছে। এনেকৈ ইয়াত মেলা চেলা হয় আৰু এই চাইডে মানুহ ভিৰ, মানে এই চাইডে মেইন হেৰিখন হয়, মানে তাৰ ওপৰত ৰছী দেখিছে, তাত উঠাই মানে এজন মানুহ উঠি আৰু পুৰা গাত পিন্ধি লয় আৰু এই চাইডে মানুহ আহি গেল লাগছে। দেখিছে কেনে মানুহ, কিমান ভিৰ মানুহৰ, বহুত লাখ লাখ মানুহ আহিছে চাবলৈ, বহুত দূৰৰ পৰা আহিছে আৰু এনেকৈ বহুত ভিৰ হয়। yang tuan berdu. Itu mereka kan তো বন্ধুসকল ইয়াতে দেখিছে পিঠিখন ফুটাই পেলাই বেজি পিন্ধাই আছে আৰু বেজি পিন্ধে ওপৰত আলাব। দেখিছে কিমান ভয়ংকৰ ৰিক্স আৰু কিমান ভয় লগা দৃশ্য। এজন মানুহক কেনেকৈ বেজি পিন্ধাব পিঠি ফুটাই, চাই থাকক।
বন্ধুসকল এতিয়া সেই মানুহজনক ৰছীত আলাই ওপৰত ঘূৰাব। চাই থাকক কি সুন্দৰ পৰিৱেশ আৰু ভয়ানক পৰিৱেশ। দেখিছে গাইজ কেনেকুৱা ওপৰত মানে মানুহজনক পিঠিত আলাই আছে। বন্ধুসকলে একদম ৰিয়েল একদম মিছা নহয় একদম সঁচা ঘটনা দেখিছে কেনেকৈ মানুহজনক বন্ধুসকল দেখিছে কি ভয়ংকৰ মোৰ ভয় লাগি গৈছে একদম ৰিয়েল গাইজ। তো এতিয়া আমাৰ ভিডিঅ'টো শেষ কৰোঁ আৰু তো ফাইনেলি চৰক পূজা শেষ হ'ল। এতিয়া যখনেই পালোঁ দেখাব চেষ্টা কৰিলোঁ। বহুতে নাজানে বহুতে অহাও নাই চৰক পূজাত। ময়ো আনিছিলোঁ প্ৰথম যিখানি পাৰিলোঁ দেখালোঁ। যদি ভাল হৈছে লাইক কমেণ্ট চেষ্টা কৰি দিব। তো আজি এখানি আছিল ভিডিঅ'টো বাই বাই। তো দেখিছে মানুহ কিমান মানুহ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। তো এতিয়া মই ঘৰলৈ যাওঁ। আপোনালোকে ঘৰলৈ যাওক দেখাই আছোঁ মানুহ দেখিছে। তো গাইজ ফাইনেলি গাড়ীখন লৈ ঘৰলৈ যাওঁ আকৌ।